লগে লগে ডিলিট কৰিছোঁ আৰু সেইকাৰণে মই সেই ক্ষেত্ৰত ক্ষমা প্ৰাৰ্থী। ইতিহাস থিয়েটাৰ এই বৰ্ষৰ যিখন নাটক মহাবীৰ লাচিতক লৈ আকৌ কিয় যতীন বৰা বিতৰ্কত নামিল? যতীন বৰাই আকৌ ৰাইজৰ পৰা কিয় ক্ষমা বিচাৰিলে? ইতিহাস থিয়েটাৰ যিখন মহাবীৰ লাচিতৰ যিখন বেনাৰ, সেই বেনাৰখন মুকলি যেতিয়া হৈছিলে আৰু সেই বেনাৰখন যেতিয়া পোষ্টাৰ ৰূপে ৰাইজে পাইছিলে, সেই পোষ্টাৰখনত আছিলেনো কি? নমস্কাৰ, এই ড্ৰিম ক্ৰিয়েট ইউটিউব চেনেলত আকৌ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছো। নতুন এটা টপিক লৈ আজি আপোনালোকৰ মাজত আহিছো, যি নেকি বৰ্তমান আকৌ এটা নতুন বিতৰ্কৰ মাজত সোমাই পৰিছে যতীন বৰা আৰু যতীন বৰাৰ যিখিনি ইতিহাস থিয়েটাৰৰ লগত এইবাৰ জড়িত হৈ থকা নাটকখনক লৈ। আৰু এই নাটকখনো কি কাৰণত হ'ব লগা হ'ল ভুলৰ বলি বুলি ক'ব পাৰোঁ, ভুলৰ বলি তেখেত। আৰু যতীন বৰা আকৌ কিয় কাৰণত ক্ষমা খুজিলে ৰাইজক? যিহেতু লাচিত বৰফুকনৰ যি বীৰগাথা আগুৱাই নিয়াৰ নাটকৰ জৰিয়তে, আৰু সেই তাৰেই মূল আছিলে যতীন বৰাৰ অৰ্থাৎ ইতিহাস থিয়েটাৰৰ মূল লক্ষ্য। আৰু সেই মূল লক্ষ্যত যি নেকি নাটকৰ জৰিয়তে উঠি অহা নৱপ্ৰজন্ম অৰ্থাৎ যি মহাবীৰ লাচিতৰ বীৰগাথাৰ কাহিনী নাটকৰ ৰূপে ৰাইজক দিব বিচাৰিছিলে, কিন্তু তাৰ আগমুহূৰ্ততে যতীন বৰা আৰু যতীন বৰাৰ টীমৰ আকৌ কিয় ভুলত? তো তাৰে বিষয়ে আলোচনা কৰিম আজি। তো যতীন বৰাৰ যিটো নেকি টীম, অৰ্থাৎ সেই টীমৰ পৰা যিখন বেনাৰ অৰ্থাৎ পোষ্টাৰ বনাইছিলে মহাবীৰ লাচিতৰ, আৰু সেই মহাবীৰ লাচিতৰ যি সাজ সজ্জা আৰু যি মালা মুকুতা, অৰ্থাৎ সেই মালা মুকুতাবোৰ আচলতে ভুল আছিলেনে? ৰাইজে যেতিয়া সেই পোষ্টাৰখন পাইছিলে বহুতে ভুল ধাৰণা কৰিছিলে যতীন বৰাক। আচলতে হয়, যেনেকৈ মহাবীৰ লাচিতে যি বুৰঞ্জীৰ পৰা, অৰ্থাৎ আমি সেই বুৰঞ্জীতে পঢ়ি অহা, আৰু সেই মহাবীৰ লাচিতৰ নাটকখন আচলতে সেই নাটকখন কৰিব গ'লে বহুতো দিশ চোৱাটো আমি দৰকাৰ। তো সেই কাহিনী, অৰ্থাৎ সেই যি বুৰঞ্জী কাহিনী, সেই বুৰঞ্জী কাহিনীখন আমিও বা উঠি অহা নৱপ্ৰজন্মও চোৱাটো আমি দৰকাৰ। কাৰণ যি নেকি আমাক দেশখন, অৰ্থাৎ আমাৰ ৰাজ্যখন সেই মহাবীৰ লাচিতৰ দিনতে আমাৰ উদ্ধাৰ হৈছিলে, আৰু সেই মহাবীৰ লাচিতৰ যি বীৰ, অৰ্থাৎ সেই বীৰৰ কাহিনী ইতিহাস থিয়েটাৰে এইবাৰ দিব বিচাৰিছিলে সেই নাটকখন। কিন্তু পোষ্টাৰখন যি কষ্টিউম ডিজাইনাৰে, অৰ্থাৎ যিজন বনাইছিলে, অৰ্থাৎ সেই ডিজাইনাৰে ফটোখন যেতিয়া যতীন বৰাৰ সেই ফটোখন ভাইৰেল হৈছিলে, আৰু সেই ফটোখন সাজ সজ্জা আৰু মালা যিখিনি মুকুটক লৈ আছিলে সেই বিতৰ্ক। আৰু সেই বিতৰ্কত কিয় পৰিব লগা হৈছে আজি যতীন বৰা? যিখিনি তেখেতে মন্তব্য কৰিছে, মই আপোনালোকক মন্তব্যটো দেখাম বাৰু। তেখেতৰ টীমে যেতিয়া সেইখিনি কনচেপ্ট, অৰ্থাৎ ইতিহাস থিয়েটাৰে যি নেকি আধ্যাত্মিক দিশটো, অৰ্থাৎ যিখিনি বুৰঞ্জী কাহিনী যি মহাবীৰ লাচিতৰ, সেই মহাবীৰ লাচিতৰ যি সাজ সজ্জাই হওক, যি নাটকৰ সংক্লাৱেই হওক, যি নাটকখনৰ যি মূল বিষয় হওক, সেইখিনি প্ৰথমতে চোৱাটো তেখেতসকলৰ বাবে অতি দৰকাৰ। আৰু সেই নাটকখন যেতিয়া ৰাইজৰ বাবে দিব, ভাল মেছেজ যাতে ভাল ৰাইজৰ বাবে সেই কাহিনীটো যায়। তো তাৰে মই পুনৰবাৰ ইয়াৰ পৰাই কৈছোঁ তেখেতসকলক, সেইখিনি বস্তু তেখেতসকলে চালি জাৰি চোৱাটো অতি দৰকাৰ আছিল। যতীন বৰা আচলতে টীমৰ বাবে তেখেতে ক্ষমা খুজিছে, আৰু সেই ইতিহাস থিয়েটাৰৰ মূল যি মহাবীৰ লাচিতৰ যি মেইন মহাবীৰ লাচিতৰ যিখিনি আছিলে, সেই মহাবীৰ লাচিতৰ মেইন যতীন বৰাৰ পাৰ্টটো লৈছিলে। আৰু সেই যতীন বৰাৰ পাৰ্টটো তেখেতসকলৰ আখৰা চলি আছে বৰ্তমান, আৰু সেই আখৰাত তেখেতসকলৰ যতীন বৰাই যি মহাবীৰ লাচিতৰ যি এক্টিং, অৰ্থাৎ যিখিনি নিয়াৰ তেখেতসকলে ৰাইজৰ বাবে যিখিনি বীৰ গাথা কাহিনী, সেই কাহিনী নিয়াৰ এটা আধ্যাত্মিক দিশ ধৰি ধৰিছে। তো তাৰ বাবে বহুত ধন্যবাদ। আৰু ৰাইজেও সেইটো বিচাৰে যে মহাবীৰ লাচিতক যাতে মহাবীৰ লাচিতক যেতিয়া
নাটকৰ জৰিয়তে ৰাইজৰ সেই কাহিনীটো দেখুৱাব গতিকে সেইখিনি বস্তু বিষয়ে যাতে ভুল নহয় ৰাইজে সেইটো বিচাৰে বেলেগ দিশত বেলেগ কথা আচলতে এজন মহাবীৰৰ হয় সেইখিনি ভুল হোৱাটো কোনেও নিবিচাৰে আৰু সেই ভুলৰ কাৰণে হৈছে মহাবীৰ লাচিতৰ যিখনি সাজসজ্জা এইভাবে সাজসজ্জাত ফটো উঠি তেখেতে দিছিলে আৰু সেই সাজসজ্জাৰ যিখন পোষ্টাৰ সেই পোষ্টাৰখনে বিতৰ্কত সোমাই পৰিছে তো যতীন বৰাৰ মই এইখিনিয়ে কৈছোঁ তেখেতসকলৰ টীমটো অৰ্থাৎ যিখিনি ইতিহাস থিয়েটাৰৰ সেইখিনি মূল বিষয়বস্তুখিনি তেখেতসকলে চাই লওক আৰু যতীন বৰাই পুনৰ ক্ষমা কৰিছে ৰাইজৰ পৰা তো তেখেতৰ টীমটো সেইখিনি জনাটো দৰকাৰ আছিলে তো বলকচোন প্ৰথমতে আমি কি কৰোঁ যতীন বৰাৰ এটা তেখেতে সাক্ষাৎকাৰ দিছিলে সেই সাক্ষাৎকাৰটো আপোনালোকক মই শুনাই লৈছোঁ আপোনালোকে শুনি ল'ব প্ৰথম কথা হৈছে এই পোষ্টাৰখন আমি এঠাইৰ পৰা শ্বেয়াৰ কৰা হয় মোৰ এটা টীম আছিল সেই টীমটো যেতিয়া তেনেকুৱা ধৰণৰ এটা পোষ্টৰ লগে লগে পোষ্টাৰখন আমি প্ৰথমতে চাব দিয়ে আমাৰ টীমৰ এজন মেম্বাৰে হয়তো কিবা এটা মই লগে লগে ডিলিট কৰিছোঁ আৰু সেইকাৰণে মই সেই ক্ষেত্ৰত ক্ষমা প্ৰাৰ্থী মই এটাই কৈছোঁ মই অভিনেতা হিচাপে আজি মই অসমবাসী ৰাইজক প্ৰতি সন্মান আছে আজি যতীন বৰা হয় এনেকৈ ক'ব পাৰিছোঁ ৰাইজে মৰম স্নেহৰ কাৰণে ৰাইজৰ প্ৰতি সন্মান জনাই মই ইয়াৰ পিছত যাতে অনাগত দিনত এনেকুৱা ধৰণৰ ভুল নহয় তাৰ প্ৰতি আমাৰ ডিজাইনাৰকো মই তেওঁ ক'লে তেওঁ ক্ষমা বিচাৰিছে আৰু ভুল নহ'বৰ কাৰণে চেষ্টা কৰিম আৰু ৰাইজৰ প্ৰতি সন্মান জনাই আমি লাচিত বৰফুকনক নতুন প্ৰজন্মৰ মাজত তেখেতৰ বীৰত্বৰ গাথা প্ৰচাৰ আৰু প্ৰয়াস কৰিবৰ কাৰণে চেষ্টা কৰিম সকলোকে এটা কথা কৈছোঁ সকলোকে ধৰি নাথাকি মই যতীন বৰাই সকলোকে এটাই অনুৰোধ কৰোঁ যে আপোনালোক দল সংগঠন সকলোৱে আমাক সহায় কৰক যাতে এই নাটকখন সুন্দৰভাৱে যাতে উপস্থাপন কৰিব পাৰোঁ সেই আপোনালোকৰ ওচৰত মোৰ অনুৰোধ এই মহাবীৰ লাচিতৰ যিটো বেশভূষা সাজসজ্জা সেইটো ক্ষেত্ৰত কিছু বিভিন্নজন বিভিন্ন মত প্ৰকাশ কৰিছে আৰু মই সেই চৰিত্ৰটো যেতিয়া অভিনয় কৰিম মই সেই সাজসজ্জা পৰিধান কৰি পেলাই মই ফটো তুলিছোঁ আৰু এটা কথাই কওঁ মই এজনক চিনাকি কৰাই দিব লাগিব আমাৰ চাওচেং ৰাজকোঁৱৰ তেওঁ বহুত ৪-৫ বছৰ ধৰি আহোম জনগোষ্ঠীৰ সাজসজ্জাৰ বিষয়ে তেওঁলোকে গৱেষণা কৰিছে অধ্যয়ন কৰি পেলাই তেওঁক আমি এই দায়িত্বটো দিয়া হ'ল আৰু তেওঁৰ নিৰ্দেশ মৰ্মে মই লাচিত বৰফুকনৰ যিটো কষ্টিউম আছিল সেইটো পৰিধান কৰিছোঁ আৰু তেওঁ যথেষ্ট অভিজ্ঞ ব্যক্তি তেওঁ ক'ব নিজৰ মনৰ কথা তেওঁৰ ফালৰ পৰা আমাৰ এটাই উদ্দেশ্য হৈছে যে অসমীয়াৰ শৌৰ্যবীৰ্যৰ প্ৰতীক লাচিত বৰফুকনৰ বীৰত্বৰ গাথা আমি নতুন প্ৰজন্মৰ মাজত প্ৰচাৰ আৰু প্ৰসাৰ কৰাটো আমাৰ প্ৰধান কৰ্তব্য আৰু যিখন ফটো লৈ পেলাই অলপ সকলোৱে সেই এখন ফটো যি ডিজাইনাৰ আমাৰ চাওচেং ৰাজকোঁৱৰে যিখন ডিজাইন কৰি যিখন ফটো দিছিল বা পোষ্টাৰ ওলাইছিল সেইখনত বিভিন্নজনে ভুল আঙুলিয়াই দিছে আৰু আমি ৰাইজৰ প্ৰতি সন্মান জনাই মই এটা কথাই আপোনালোকক ক'ব বিচাৰিছোঁ যে ৰাইজৰ প্ৰতি সন্মান জনাই মই ৬টা বছৰৰ পিছত আহিছোঁ মই যতীন বৰাই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ ইয়াৰ পিছত অনাগত যি আমাৰ ধৰক পোষ্টাৰে হওক বা ৰাইজৰ মাজত আমি যেতিয়া নাটকখন কৰিবলৈ যাম তাৰ আগমুহূৰ্তত প্ৰতিটো মুহূৰ্ততে বিজ্ঞ ব্যক্তি বিভিন্ন দল সংগঠনৰ ব্যক্তিসকলক আমি আমন্ত্ৰণ জনাই পেলাই তেওঁলোকৰ নিৰ্দেশ পৰামৰ্শ মতে আমি কাম কৰিম আৰু তাৰ পিছতে আমি নাটকখন প্ৰদৰ্শন কৰিম সেইটো এটা মই আপোনালোকক প্ৰতিশ্ৰুতি দিলোঁ ৰাইজে যেতিয়া এইখন ফটো বিভিন্ন ধৰণে সমালোচনাও কৰিছে ভুলবিলাক আঙুলিয়াই দিছে এই ভুলখিনি শুধৰাব এই ক্ষেত্ৰত আমাৰ ডিজাইনাৰে সুন্দৰভাৱে ক'ব পাৰিব মই আকৌ প্ৰতিশ্ৰুতি এটা কথা কৈছোঁ সমূহ অসমবাসী ৰাইজক আজি এই যতীন বৰা হৈছোঁ আপোনালোকৰ মৰম স্নেহৰ কাৰণে আপোনালোকৰ ৰাইজে বেয়া পোৱা কাম এটা মই কেতিয়াও কৰিব নোৱাৰোঁ আমি প্ৰতিশ্ৰুতি দিছোঁ ইতিহাস থিয়েটাৰৰ তৰফৰ পৰা অভিজ্ঞ ব্যক্তিসকল যিমান আমাৰ আহোম জনগোষ্ঠীৰ যিসকল বিজ্ঞ ব্যক্তি আছে আপোনাৰ দল সংগঠনৰ ব্যক্তি আছে সকলোকে আমি আমন্ত্ৰণ জনাই পেলাই আমি নাটক বা যিয়ে নহওক তেওঁলোকৰ আমি দেখুৱাম তেওঁলোকৰ নিৰ্দেশ পৰামৰ্শ মতে আমি নাটকখন মঞ্চস্থ কৰিবলৈ আগবাঢ়িম সকলোকে অনুৰোধ কৰিছোঁ এনেকুৱা এটা প্ৰচেষ্টা হাতত লৈছে ইতিহাস থিয়েটাৰ সকলোৰে শুভেচ্ছা আৰু সহায়ৰ প্ৰয়োজন সকলোৱে আহক সকলো দল সংগঠনে আমাক সহায় কৰক যাতে নাটকখন আমি সুন্দৰভাৱে উপস্থাপন কৰিব পাৰোঁ সেই মতামতৰ অনুসৰি যি গহনাৰ উপস্থাপন বা মূৰৰ পাগুৰিৰ যিখিনি উপস্থাপন আমাৰ যিহেতু আৰু কেইবাটাও পাগুৰি ডিজাইন উপস্থাপন কৰা আছিল গতিকে এই আটাইখিনি আমি আপোনালোকৰ মতামত সন্মান জনাই আমি পোষ্টাৰ হিচাপে এতিয়া আপোনালোকৰ মাজলৈ এৰি নিদি যিসকল আপোনালোক সচেতন মহল আছে বা বিজ্ঞজন আছে আমি আপোনালোকৰ ওচৰত আমি ইতিমধ্যে সাজু কৰি ৰখা
আটাইকেইযোৰ পোছাক, চাৰিওযোৰ পোছাক বা আটাইকেইটা পাগুৰি বা আমাৰ যিখিনি গহনা আচলতে আমি মহাবীৰ লাচিত বৰফুকনক উপস্থাপন কৰিবৰ কাৰণে মঞ্চস্থ কৰিবৰ কাৰণে আমি সাজু কৰিছিলোঁ, এই আটাইখিনি বস্তু আমি আপোনালোকৰ মাজলৈ ৰাজহুৱাভাৱে লৈ যোৱাৰ ব্যৱস্থা কৰিম, যাতে আপোনালোকে আমাৰ সেই ইতিমধ্যে সাজু কৰি ৰখা বস্তুখিনি যিখিনি ভুল হৈছে সেই ভুলখিনি মই ভাবোঁ আপোনালোকে সঠিকভাৱে আঙুলিয়াই কেনেকৈনো আমি পাগুৰিটো বান্ধিব লাগিব, যিখিনিত মোৰ ভুল হৈছে বুলি আপোনালোকৰ ফালৰ পৰা জনাইছে, বা মই কেনেকৈ গহনাখিনি পিন্ধাব লাগিব, তেনেকৈ ধৰণৰ যিখিনি কথা আহিছে সেই কথাখিনি আপোনালোকৰ পৰা মতামত ল'বৰ কাৰণে আমি আপোনালোকৰ ওচৰলৈ যাম। আশা কৰোঁ এই ক্ষেত্ৰত আপোনালোক যিসকল বিজ্ঞ আছে আটাইয়ে আমাক মহাবীৰজনাক মঞ্চস্থ কৰিব পৰাকৈ তেখেতৰ জীৱনগাথাক আপোনালোকৰ মাজলৈ আমি যাতে নাট্যৰূপ দিব পৰাকৈ আমি সাজু হৈ ল'ব পাৰোঁ। যিহেতু এতিয়াও আমাৰ আখৰা আৰম্ভ হোৱাই নাই, এতিয়াও আমাৰ হাতত যথেষ্ট সময় আছে আমি সাজু হ'বৰ কাৰণে, যিহেতু আমি প্ৰমোশ্যনৰ কাৰণেহে কাম কৰি আছোঁ। গতিকে আৰু 9টা মাহৰ মঞ্চস্থ কৰিবৰ বাবে আমি যথেষ্ট কাপোৰ আৰু অলংকাৰ আমি সাজু কৰিব লাগিব। গতিকে যিখিনি কৰিবলগীয়া আছে আৰু যিখিনি আমাৰ ৰেডি কৰি ৰাখিছোঁ সেই আটাইখিনি আপোনালোকৰ মাজলৈ আমি লৈ যাম। আশা কৰিম যিসমূহ সমল আৰু তথ্য আপোনালোকৰ ওচৰত আছে লাচিত বৰফুকনক উপস্থাপন শুদ্ধ ৰূপত কৰিব পৰাকৈ, সেই সমলসমূহ আপোনালোকে আমাক সহায় সহযোগ হিচাপে আগবঢ়াই দেখাই ভুলখিনি আঙুলিয়াই দি গতিকে কেনেধৰণে সাজপাৰৰ পৰা মূৰত পিন্ধা পাগুৰিলৈকে কেনেধৰণে উপস্থাপন হ'ব, যিখিনিত আমাৰ ভুল হৈছে সেই ভুলখিনি আপোনালোকে আঙুলিয়াই দিলে আমি ভাল পাম। আমিও আচলতে শিকাৰো যদিও কাম কৰি আছোঁ, বুৰঞ্জীমূলক চৰিত্ৰসমূহ ৰূপায়ণ কৰাত আমি যথেষ্ট কমেই কাম কৰিছোঁ, আমি যদিও সাজপাৰৰ ওপৰত কাম কৰি আছোঁ। গতিকে যিখিনি ভুল হৈছে বা যিখিনি মতানৈক্য হৈছে সেই মতানৈক্যসমূহক আমি আপোনালোকক সন্মান জনাইছোঁ। সঁচাকৈ যদি সেইখিনিতে আমাৰ ভুল থাকি গ'ল আৰু যদি আমি সঁচাকৈ যদি সেইখিনি পিন্ধাবই নালাগিছিল, গতিকে সকলোৰে ভুল হৈছে বুলি কৈছে যেতিয়া আমি সেইখিনি ভুল বুলি মই মোৰ ফালৰ পৰা এজন ডিজাইনাৰ হিচাপে তাক আপোনালোকৰ মাজত ক্ষমা খুজিছোঁ আৰু সেই বস্তুখিনিক লৈ যাতে শুদ্ধ ৰূপত উপস্থাপন কৰিবৰ কাৰণে আপোনালোকৰ ফালৰ পৰা সহায় সহযোগ আহে তাৰ আমি কামনা ৰাখিছোঁ। তো এইখিনিয়ে আছিল যতীন বৰা সাক্ষাৎকাৰ। তেখেতে ধুনীয়াকৈ গোটেই বিষয়বস্তুখিনি কৈ দিছে। তো তেখেতসকলৰ ভুলটো কেনেধৰণে হ'ল, কি কাৰণত হ'ল, গোটেইখিনি কৈ দিছে। আৰু এইখিনি ভুল যাতে আৰু পুনৰবাৰ তেখেতে যিকোনো বুৰঞ্জীমূলক বা যিখিনি ৰজা মহাৰজা অৰ্থাৎ যিখিনি পুৰণি দিশটো সেই দিশটো যাতে ভুল বিষয়লৈ লৈ নাযাওক, আৰু যাতে যিকোনো বস্তু আগতে কৰাৰ আগতে সেইখিনি বস্তু তেখেতসকলে ধুনীয়াকৈ সেই বস্তুখিনি পঢ়ি লওক, অৰ্থাৎ কেনেধৰণে হওক যাতে আহৰণ কৰি লওক সেই বিষয়বস্তুখিনি। তো আজিলৈ ভিডিঅ'টো এইখিনি আছিলে। যতীন বৰাৰ যিখিনি ভুল হৈছিলে তাৰ বাবে তেখেতে ক্ষমা খুজিছে ৰাইজৰ পৰা, টিমটোৰ হয়। তো এইখিনি আছিল ভিডিঅ'টো। আজিলৈ এৰিছোঁ, বাই বাই। অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পাম। আজিলৈ বাই বাই।